হাই বন্ধুসকল, আজিৰ পৰা আৰম্ভ হৈ গ'ল বিনামূলীয়া গেছ চিলিণ্ডাৰ দিয়া। হয়, আপুনি ঠিকেই শুনিছে। যদিহে আপুনি উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ চিলিণ্ডাৰ লৈছে, তেনেহ'লে আপোনাক চৰকাৰে 3টা ইনষ্টলমেণ্টত 3টা গেছ চিলিণ্ডাৰ ফ্ৰী দিব। কিন্তু বন্ধুসকল, এই 3টা গেছ চিলিণ্ডাৰ কিনিবৰ বাবে চৰকাৰে ইতিমধ্যে উজ্জ্বলা যোজনাৰ বেংক একাউণ্টত টকাৰ এটা ইনষ্টলমেণ্ট দিয়া আৰম্ভ কৰিছে। আগতীয়াকৈ যি টকা দিয়া হৈছে সেই টকাৰে আপুনি গেছ চিলিণ্ডাৰ কিনিব লাগিব। এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সবিশেষ তথ্য ষ্টেপ বাই ষ্টেপ জনাম। আপুনি ভিডিঅ'টো চাই থাকক। যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজ লাইক কৰিব। বন্ধুসকল, মই যোৱা দুদিন আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটোত আপোনালোকক জনাইছিলোঁ যে 4 এপ্ৰিলৰ পৰা বিনামূলীয়া গেছ দিয়া আৰম্ভ হ'ব। এতিয়া চাই লওক বন্ধুসকল, কোৱা মতে বেংক একাউণ্টত টকা দিয়া আৰম্ভ হৈ গ'ল। তো বন্ধুসকল চাই লওক, এইটো প্ৰমাণ সহকাৰে LPG সাবচিডি অফ ৰেছ 810 rupees has been credit your account number। 810 টকাকৈ সকলোৰে একাউণ্ট নাম্বাৰত দিছে, যিসকল উজ্জ্বলা যোজনাৰ একাউণ্ট আছে। এতিয়া বন্ধুসকল, হয়তো আপুনি ভাবি আছে যে প্ৰত্যেক মাহত এই 810 টকাকৈ আপুনি পাই থাকিব। যদি আপুনি তেনেকুৱা হৈছে তেনেহ'লে আপুনি ভুল ভাবিছে। বন্ধুসকল, আপুনি এইটো মাহত যি 810 টকা পাব, সেই 810 টকাৰে চিলিণ্ডাৰ কিনিব লাগিব। তেনেহ'লে পিছৰ মাহত আকৌ 810 টকা পাব। যদি আপুনি এইটো মাহত চিলিণ্ডাৰ নলয়, তেনেহ'লে পিছৰ মাহত আপুনি 810 টকা নাপায়। বন্ধুসকল, গেছ চিলিণ্ডাৰটো অনলাইন যোগে বুক কৰিব লাগিব, কিন্তু আগতীয়াকৈ আপোনাৰ পকেটৰ কোনো টকাৰে বুক কৰিব নালাগে। যেতিয়া আপুনি 810 টকা চৰকাৰৰ ফালৰ পৰা পাব, তেতিয়া সেই 810 টকাৰে আপুনি অনলাইন যোগে বুক কৰিব লাগিব। এতিয়া যদি আপুনি য'ৰ পৰা চিলিণ্ডাৰ লৈছিলে তাত গৈ সোধে যে গেছ চিলিণ্ডাৰ ফ্ৰীতে দিয়া হৈ আছে নে নাই, ফ্ৰী দিয়ক বা কেতিয়া দিব, সিহঁতে কিন্তু এইটো বিষয়ে একো নাজানে, কাৰণ চৰকাৰে বেনিফিচাৰীৰ বেংক একাউণ্টত ডাইৰেক্ট এই টকা ট্ৰেন্সফাৰ কৰি দি আছে। আৰু বেনিফিচাৰীয়ে এই টকাৰে অনলাইন হওক বা অফলাইন হওক তাৰ পৰা ল'ব পাৰিব কেছ টকাৰে। গেছ এজেঞ্চিৰ লগত আপুনি ফ্ৰীৰ কোনো মাত মাতিব নালাগে। এজেঞ্চিৰ পৰা জাষ্ট আপুনি আগতে যেনেকুৱা টকা দি গেছ কিনিছিলে সেই আগৰ নিচিনাই কিনি ল'লেই হ'ল। কিন্তু এজেঞ্চিৰ পৰা চিলিণ্ডাৰটো আনোতে আপুনি আপোনাৰ গেছৰ যিখন বহী আছে সেই বহীখন লৈ যাব আৰু বহীত আপুনি লিখাই আনিব, অন্যথা পিছৰ মাহত 810 টকা আপুনি নাপায়। চ' বন্ধুসকল, চৰকাৰে 810 টকা পাই পাৰিলে অনলাইনত বুক কৰি ল'ব। তেতিয়াহ'লে গেছ চিলিণ্ডাৰটো আপোনাৰ ঘৰত আনি দি থৈ যাব এজেঞ্চিয়ে, তাৰ বাবে কোনো এক্সট্ৰা চাৰ্জ নালাগে। চ' বন্ধুসকল, আপোনালোকে এটা কাম কৰিব, আপোনালোকে যে বজাৰত আপোনালোকে এটা কাম কৰিব, ব্লেকে যে বজাৰত যিবিলাক গেছ বিক্ৰী হয় এইবিলাক আপোনালোকে নিকিনিব। কিয়নো এইবিলাক যদি আপোনালোকে কিনে তেনেহ'লে আপোনালোকৰ বহি ইহঁতে নলয়, সিহঁতে সিহঁতৰ ঘৰৰ পৰা গেছ এটা দি দিব সিহঁতৰ দোকানৰ পৰা, কিন্তু আপুনি পিছৰ মাহৰ 810 টকা নাপায়। কিয়নো আপোনাৰ যদি বহীত এণ্ট্ৰি নহয়, তেনেহ'লে চৰকাৰে গম পাব কেনেকুৱা যে আপুনি গেছ চিলিণ্ডাৰ কিনিছে বুলি। গতিকে আজিকালি অসমৰ সকলো ডিষ্ট্ৰিক্টত গেছ এজেঞ্চি দিয়া হৈছে। সকলো ডিষ্ট্ৰিক্টত 3খন 4খন 5খন গেছ এজেঞ্চি আছে। আপুনি আপোনাৰ নিয়াৰেষ্ট যিখন গেছ এজেঞ্চি আছে তাতে যাওক। যদি আপুনি অনলাইন যোগে বুক কৰিব পাৰে অনলাইনত বুক কৰক, নহ'লে আপুনি ওচৰৰ গেছ এজেঞ্চিত গৈ আপুনি নগদ গেছ কিনি লওক। নগদ গেছ কিনোতে আপুনি কিন্তু আগতে কিনিব নালাগে। আপুনি যিখিনি পইচা চৰকাৰৰ পৰা আপুনি পাব, চৰকাৰৰ পৰা আপুনি 810 টকা পাব, সেই 810 টকাৰে আপুনি কিনি ল'ব। বন্ধুসকল, ব্লেক মাৰ্কেটৰ পৰা যদিহে আপুনি গেছ চিলিণ্ডাৰ কিনে, 1 নম্বৰ কথা হ'ল আপুনি পিছৰ মাহত পইচা নাপায়, আৰু 2 নম্বৰ কথা হ'ল আপুনি যে গেছ কিনিব 810 টকা, এজেঞ্চিৰ পৰা কিনিলে 810 টকা আৰু ব্লেক মাৰ্কেটত বিক্ৰী হয় 1000ৰ পৰা 1050 টকা 1100 টকা এনেকুৱা বিক্ৰী হয়। গতিকে বন্ধুসকল, আপোনালোকে এইফালে আপোনালোকৰ পইচাও বাচি যাব আৰু এজেঞ্চিৰ পৰা আনিলে আপোনালোকে পিছৰ মাহৰ 810 টকা পাই যাব। তো বন্ধুসকল, মই নেক্সট এটা ভিডিঅ' বনাম যে অনলাইনত গেছ চিলিণ্ডাৰ কেনেকুৱা বুকিং কৰা হয়। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।